ক্লাউড বাৰ্ষ্ট নে দায়িত্ব এৰাই যোৱাৰ অজুহাত? এই প্ৰশ্নটো কেৱল এটা সন্দেহ নহয়, এয়া চৰকাৰৰ জবাবদিহিতা, তথ্যৰ স্বচ্ছতা আৰু জনসাধাৰণৰ সৈতে সততাৰ প্ৰশ্ন। বানৰ আৰম্ভণিতে একাংশ মন্ত্ৰী আৰু বিধায়কে আত্মবিশ্বাসেৰে কৈছিল নাগালেণ্ডত ক্লাউড বাৰ্ষ্ট হৈছে, সেইবাবেই অসমত এই ভয়ংকৰ বান। কিন্তু এতিয়া প্ৰশ্ন উঠিছে, এই তথ্য তেওঁলোকে ক'ৰ পৰা পালে? কাৰণ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ IMD-য়ে স্পষ্টকৈ জনাইছে যে এই বানৰ সময়ছোৱাত অসম বা নাগালেণ্ডত কোনো ক্লাউড বাৰ্ষ্ট আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই। ক্লাউড বাৰ্ষ্ট মানে কেৱল বেছি বৰষুণেই নহয়, ইয়াৰ এটা স্পষ্ট বৈজ্ঞানিক সংজ্ঞা আছে। এটা সৰু অঞ্চলত এঘণ্টাৰ ভিতৰত কমেও 100 মিলিমিটাৰ বৰষুণ হ'ব লাগিব ক্লাউড বাৰ্ষ্টৰ বাবে। কিন্তু নাগালেণ্ডৰ মন জিলাত 19 জুলাইত 137 মিলিমিটাৰ বৰষুণ হৈছিল। সেয়া 8 পৰা 9 ঘণ্টাৰ ভিতৰত, এঘণ্টাত হোৱা নাছিল। সেয়েহে ইয়াক ক্লাউড বাৰ্ষ্ট বুলি ক'ব নোৱাৰি। IMD-য়ে এই কথাও স্পষ্ট কৰিছে। তেন্তে প্ৰশ্নটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। মন্ত্ৰী বিধায়কসকলে ক্লাউড বাৰ্ষ্টৰ দাবী ক'ৰ পৰা আনিছিল? কোনো চৰকাৰী বৈজ্ঞানিক প্ৰতিবেদন নে? নাই। সম্ভৱতঃ কোনো অপ্ৰমাণিত তথ্য, প্ৰাথমিক সংবাদ প্ৰতিবেদন বা চৰকাৰীভাৱে নিশ্চিত নোহোৱা তথ্যৰ ওপৰত ভিত্তি কৰিয়েই এই বক্তব্য দিয়া হৈছিল। পিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো স্বীকাৰ কৰে যে IMD-য়ে কোনো ক্লাউড বাৰ্ষ্ট নিশ্চিত কৰা নাই। ইয়াৰ অৰ্থ কি? তাৰমানে জনসাধাৰণক প্ৰথমতে ভুল তথ্য দিয়া হৈছিল। এই দায়িত্বশীল পদত থকা মানুহে যদি চৰকাৰী বৈজ্ঞানিক সংস্থাৰ তথ্য নোলোৱাকৈ এনে গুৰুত্বপূৰ্ণ মন্তব্য কৰে, তেন্তে সেয়া কেৱল অসতৰ্কতা নহয়, এয়া জনসাধাৰণক বিভ্ৰান্ত কৰাৰ দৰে এক অদায়িত্বশীল আচৰণ।